গোৱালপাৰা জিলাৰ জিলা পৰিষদৰ সদস্য ৰহিম জিব্ৰানে উচ্ছেদৰ প্ৰতিবাদ কৰি পদত্যাগ কৰিছে আৰু ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন পলাতক। সংখ্যালঘুৰ জনদৰদী নেতা নিৰ্বাচনৰ সময়ত ডাঙৰ ডাঙৰ ফটা দল বজোৱাই ভাষণ দিছিল। আমি শুনিছিলো যে বাগৰি বাগৰি হলেও তেওঁ ৰাইজৰ সেৱা কৰিব, কিন্তু বৰ্তমান যেতিয়া উচ্ছেদ অভিযান চলি আছে তাৰ বিপৰীতে তেওঁ কোনো প্ৰতিবাদ কৰা দেখা যোৱা নাই। আমি চৰকাৰক বিৰোধিতা কৰা নাই উচ্ছেদৰ, কিয়নো বেদখল মুক্ত হ'ব লাগে চৰকাৰী মাটি, কিন্তু তাৰ এটা প্ৰক্ৰিয়া আছে। সেইটো হ'ল আগতে যিসকল ব্যক্তিয়ে বেদখল কৰি আছে চৰকাৰী মাটি তেখেতসকলক পুনৰ সংস্থাপন দিব লাগিব, কাৰণ তেওঁলোকৰ ঘৰত সৰু সৰু কণ কণ ল'ৰা ছোৱালী আছে, লিখা পঢ়াৰ ক্ষেত্ৰত তেওঁলোকৰ বহুত বাধা আহি আছে। তেওঁলোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰি চৰকাৰে আগতীয়াকৈ এনে পৰিয়ালৰ সংস্থাপন দি তাৰ পিছত উচ্ছেদ অভিযান চলাওক, আমি তাতে কোনো বাধা নিদিওঁ। বিশেষ কথাটো হ'ল যে সংখ্যালঘুৰ জনদৰদী নেতা যে ৰকিবুল হুছেইন ডাঙৰীয়া, তেওঁ জনসভাত এনেকুৱা ডাঙৰ ডাঙৰ ফটা দল বজোৱাই নিৰ্বাচনী প্ৰচাৰ চলাইছিল আৰু বহুত সপোন আৰু আশা লৈ ধুবুৰীবাসীয়ে সাংসদ ৰকিবুল হুছেইনক বিপুল ভোটত জয়যুক্ত কৰিছিল। কংগ্ৰেছৰ যিবিলাক নেতা আছে তেওঁলোকে মুখেৰে ফুলজাৰি মাৰে, কিন্তু সংখ্যালঘু জনসাধাৰণৰ মাজত তেওঁলোকক কেতিয়াও দেখা যোৱা নাই। আৰু এইটো কথাৰ প্ৰতিবাদ কৰিবলৈ গ'লে বিশেষকৈ কিছুমান চুৱা চেলেকা কংগ্ৰেছী নেতাসকলে মোক সমালোচনা কৰে আৰু দালাল বুলি আখ্যায়িত কৰে। তেওঁলোকক মই এটা কথা ক'ব বিচাৰো, ইমান যে উচ্ছেদ হৈ আছে, কোনো প্ৰপ'জাল বা কোনো আগতীয়া প্ৰস্তুতি নোলোৱাকৈ চৰকাৰে যে উচ্ছেদ অভিযান চলাই আছে, তাৰ বিপৰীতে কংগ্ৰেছৰ এজনো নেতাক আমি প্ৰতিবাদ কৰা দেখা পোৱা নাই। এইটো বহুত লজ্জিত। আৰু এনেকুৱা পৰিস্থিতিত আমাৰ বিশেষকৈ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া পলাতক হৈ আছে। এতিয়া তেওঁ ক'ব যে আমি বাগৰি বাগৰি ৰাইজৰ সহায় কৰিম। বাগৰি বাগৰি কি শিয়ালৰ গাঁতত সোমাই আছে নেকি মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়া? আপুনি ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় পাব অনাগত দিনত, সন্মুখৰ নিৰ্বাচনত আপুনি ইয়াৰ ফলাফল নিশ্চয় পাব। প্ৰায় 10 লাখ ভোটৰ ব্যৱধানত ৰকিবুল হুছেইন ডাঙৰীয়াক জয়যুক্ত কৰাইছিল, তাৰ প্ৰতিফল স্বৰূপে এতিয়া ধুবুৰীবাসীয়ে ফল ভোগ কৰি আছে। গতিকে আশাবাদী অনাগত দিনত এনেকুৱা মিৰ্জাফৰ সংখ্যালঘু নেতাক আমি প্ৰত্যাখ্যান কৰিব লাগিব। সংখ্যালঘু অঞ্চলত যাতে এনেকুৱা নেতাক আমি আহিব নিদিওঁ, তেওঁলোকক আমি একদম বিতাড়িত কৰিম আমাৰ অঞ্চলৰ পৰা। আৰু কংগ্ৰেছৰ যিবিলাক চোৱা চেলেকা মানে কিছুমান অন্ধভক্ত আছে, আপোনালোকক কওঁ, আপোনালোকে চকু খোল খাওক, আপোনালোকে সত্য বস্তুটো দেখা পাওক। অকল এটা ছবি চাই, এটা দল চাই আপোনালোকে যিকোনো এজন ব্যক্তিক যাতে নেতা নবনায়। সংখ্যালঘু ব্যক্তিৰ হৈ যিসকল নেতাই মাত মাতে তেওঁলোকক আমি নিৰ্বাচিত কৰিম। দুখীয়া, দৰিদ্ৰ আৰু নিৰ্যাতিত জনতাৰ কাষত যিসকল নেতাই থিয় দিয়ে তেওঁলোকক আমি নিৰ্বাচিত কৰিম। অকল কোনো কংগ্ৰেছী দালাল হওক বা যিকোনো বহুত ডাঙৰ ডাঙৰ নেতা ওলাই কংগ্ৰেছৰ, ৰকিবুল হুছেইন ডাঙৰীয়াই ইমান ডাঙৰ ডাঙৰ কথা কৈ ধুবুৰীবাসীৰ পৰা ভোট গ্ৰহণ কৰিছিল। এতিয়া এনেকুৱা সংকটৰ সময়ত নিশ্চয় তেওঁ কেৰাম খেলাত ব্যস্ত আছে। উচ্ছেদিত ব্যক্তিৰ তেওঁলোকৰ কাষত এতিয়ালৈকে থিয় দিয়া দেখা যোৱা নাই। যিটো গোৱালপাৰা জিলাৰ জিলা পৰিষদৰ সদস্য ৰহিম জিব্ৰানে উচ্ছেদৰ প্ৰতিবাদ কৰি যদি পদত্যাগ কৰিব পাৰে, তেনেহলে মই ভাবিবলৈ বাধ্য হ'ম যে ৰকিবুল হুছেইন ডাঙৰীয়া কি মুখ্যমন্ত্ৰীৰ তাতকৈ ঘনিষ্ঠ নেকি? ৰহিম জিব্ৰানতকৈ কি বেছিকৈ ঘনিষ্ঠ নেকি ৰকিবুল হুছেইন ডাঙৰীয়া? কিয়নো এইটো পৰিস্থিতিত তেওঁ যদি মাত মতা নাই, তেনেহলে অনাগত দিনত কোনো এটা সংকটৰ সময়ত আপুনি তেওঁক কাষত নাপাব। আপোনালোকে চিন্তা চৰ্চা কৰিব আৰু এনে মিৰ্জাফৰ টাইপৰ নেতাক আমি আমাৰ সংখ্যালঘু অঞ্চলৰ পৰা বিতাড়িত কৰিম। ধন্যবাদ।